গুড মৰ্নিং এভৰিৱান সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু আজি এইটো কোনো ব্লগ ভিডিঅ' নহয়, সৰু বস্তু এটা দেখুৱাম মই। বৰ্তমান উঠি অহা নৱপ্ৰজন্মসমূহ যেনেকৈ সৰু সৰু ল'ৰা ছোৱালীসমূহৰ মানে মগজটো অলপ বেলেগ ধৰণৰ, অলপ আগুৱাই অহা আধুনিক যুগৰ মগজটো বেছি অলপ। যেনেকৈ আমি সৰু থকা টাইমত যিবোৰ বস্তু আমি গম পোৱা নাছিলোঁ বা জানিবলৈ শিকিবলৈ বহুত সময় লাগিছিলে, সেইবোৰ বস্তু আজিকালি সৰু সৰু ল'ৰা ছোৱালীবোৰে পটককৈ শিকি যায়। গতিকে তেনেকৈ সৰু বস্তু এটা দেখুৱাম। এইটো আমাৰ পোৱালিটো বহুত দিগদাৰ কৰে। পোৱালিটো সকলোৱে চবেই পথাৰলৈ গুচি যায়, পোৱালিটোক লৈ মই ঘৰত অকলে থাকোঁ। আৰু পোৱালিটো দেখিছে কি কৰি আছে, মোবাইলত ইউটিউবত লাগি আছে, শ্বৰ্ট ভিডিঅ'বোৰ চাই সৰু সৰু পোৱালিবোৰৰ, আৰু কিছুমান কাৰ্টুন ভিডিঅ' আছে সেইবোৰ চাই অলপ দিগদাৰ কৰে। বেছি নহয়, কিন্তু মোবাইলটো সি নিজেই টিপি থাকে, ভিডিঅ'বোৰ এটা এটাকৈ চাই থাকে। আৰু যোনটো যদি নোৱাৰে তেতিয়াও কি কয়, সি মোক মাতিব, মোক একদম গেজু কৰি থাকে। মানে মই কিবা এটা কৰি আছোঁ সি কৰিবই নিদিয়ে, অকল সি লাগি থাকে, মোৰ ওপৰতে লাগি থাকিব আৰু ক'ব এইটো চেঞ্জ কৰি দে, এইটো কৰ। হৈছে মাত্ৰ 2 বছৰ, কিন্তু তাৰ মগজটো ইমানেই আগবঢ়া। ময়ো কেতিয়াবা ভাবোঁ যে মোৰ সিমান মগজটো আছে নে নাই যিমান তাৰ আছে। কথাটো তেনেকুৱাই, বস্তুটো এইটোৱেই যে এতিয়া তাৰ টোপনি ধৰা নাই, অলপ সময়ৰ পাছত সি শোৱাৰ পাছত আকৌ উঠিব আৰু মোবাইলটো লাগে তাক। আকৌ তাক যদি সুধোঁ স্কুল কেতিয়াৰ পৰা যাবি, সি ক'ব জানুৱাৰী মাহৰ পৰা যাম বুলি কয়। গোটেইখিনি কথা সি বৰ্তমান জানে, ঠিক আছে। এতিয়াও সি ভিডিঅ' চাই আছে, চব মনে মনে ভিডিঅ' চাই আছে। ধুনু চব ভিডিঅ'ই চাই আছে, তাক ডিষ্টাৰ্ব দিলে সি কান্দিব। গতিকে ই অলপ সময়ৰ পাছত শোৱাৰ পাছত আকৌ উঠিব, উঠি কিবা যদি পায় খাব, নহ'লে আকৌ সি মোবাইলটোত লাগিব, নহ'লে গেজু কৰিব। সি তাৰ কাম ইমানেই। এই পোৱালিটোৰ মগজটো দেখিছে আপোনালোকে কিমান আগবঢ়া। আজিকালি আধুনিক যুগৰ বৰ্তমান তেনেকুৱা হৈছে। কিন্তু এটা কথা মই ক'ব বিচাৰোঁ যে এইবোৰ যাতে বেয়া পথলৈ নাযায়, বা শুদ্ধ এটা কিবা যদি পথলৈ যায় তেতিয়া ভাল কথা। যদি বেয়া পথত যায় কিন্তু এইখিনি বেয়া হ'ব। গতিকে আৰু এটা কথা কৈ দিছোঁ মই, এই যে ইউটিউবত যে ভিডিঅ' চালে যোনটো এড চলে, যেতিয়া ভিডিঅ' এড এটা চলে তেতিয়া স্কিপ কৰিবলৈ আহে। পোৱালিটোও জানে স্কিপ কৰিব লাগিব বুলি, 5 ছেকেণ্ডৰ পাছত সি পোৱালিটো স্কিপ কৰি লয়। গম পাইছে কিমান আগবঢ়া। সি দেখিছে সিমানটো কৰিব লাগিব, সি সেইটো কৰে। গতিকে ভিডিঅ'টোত আজি ইমানেই। মই এইটো কথাই ক'ব বিচাৰোঁ যে আজিকালি নৱপ্ৰজন্মই যাতে বেয়া পথত নগৈ শুদ্ধ পথত যায়। মোবাইল চলাওক, কিন্তু বেছি সময়ৰ বাবে নহয়, অলপ সময়ৰ বাবে। কিবা ভিডিঅ' চালে গোটেই দিনটো যদি মোবাইলটোত লাগি থাকে, তেনেহ'লে ল'ৰা ছোৱালী নিশ্চয় বেয়া হ'ব, বেয়া পথত যাব। গতিকে সেইটো পথত যাতে নাযায়, সেইটো মই আশা কৰোঁ। তেনেকুৱা যাতে আজিকালি ভৱিষ্যতত সেই ল'ৰা ছোৱালীবোৰ কিবা এটা ভাল কাম কৰক, ডাঙৰ হৈ কিবা ভাল এটা আমাৰ আধুনিক যুগত খাপ খোৱাকৈ কিবা ভাল কাম কৰক বুলি মই আশা ৰাখোঁ। আৰু বেছি একো নকওঁ, এতিয়া সিও সৰু হৈ আছে, তো তাৰ উৎপাত কৰে অলপ। তেনেকুৱাই আজিকালি সকলো ল'ৰা ছোৱালীবোৰ তেনেকুৱাই। আগৰ সময়ৰ ল'ৰা ছোৱালীবোৰ অলপ বেলেগ ধৰণৰ আছিলে, কিন্তু এতিয়া অলপ উঠি অহা ল'ৰা ছোৱালীবোৰ অলপ বেলেগ ধৰণৰ। গতিকে বিশেষ একো নকওঁ, আজি এই ভিডিঅ'টোত ইমানেই। ধন্যবাদ থাকিল সকলোলৈ। পুনৰবাৰ আন এটি নতুন ভিডিঅ'ত সকলোকে লগ পাম।